নমস্কাৰ প্ৰজ্ঞালৈ স্বাগতম জনাইছোঁ আটাইকে এটা নতুন বিষয় নতুন খণ্ড আজি আৰম্ভ কৰিছোঁ এজন খেলুৱৈৰ কথাৰে এই খেলুৱৈজনে তেওঁৰ পিতৃ মাতৃক হেৰুৱাইছিল মাত্ৰ 11 বছৰ বয়সতে তাৰ পিছত তেওঁ দায়িত্ব লৈছিল তেওঁৰ খুৰাকে পৰৱৰ্তী সময়ত তেওঁক দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামলৈ লৈ যোৱা হৈছিল আৰু সেই ষ্টেডিয়ামলৈ যোৱাৰ পিছত তেওঁৰ জীৱনৰ গতিপথেই সলনি হৈ গৈছিল হয় এই খেলুৱৈজনে শেহতীয়াকৈ পেৰিছ অলিম্পিকত ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে আমি আহিছোঁ এতিয়া পেৰিছ অলিম্পিকৰ কথালৈ সদ্য সমাপ্ত পেৰিছ অলিম্পিকত ভাৰতে এইবাৰ মুঠতে 6টা পদক লাভ কৰিবলৈ সক্ষম হয় 5টা ব্ৰঞ্জ এটা ৰূপৰ পদক পদকৰ তালিকাত প্ৰথম নাম ভাৰতৰ সন্নিৱিষ্ট কৰিছিল শ্বুটিঙত মনু ভাকেৰে 10 মিটাৰ এয়াৰ পিষ্টল শাখাত টকিঅ' অলিম্পিকৰ ব্যৰ্থতা পাহৰি তেওঁ নতুন উদ্যমেৰে নতুন ধৰণে তেওঁ আগুৱাই গ'ল আৰু ভাৰতলৈ আনিলে ব্ৰঞ্জৰ পদক কেৱল 10 মিটাৰ এয়াৰ পিষ্টলতে নহয় 10 মিটাৰ মিক্সড এয়াৰ পিষ্টল শাখাটো সৰবজিৎ সিঙৰ সৈতে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে এনেদৰে একেখন অলিম্পিকতে দুটাকে পদক লাভ কৰা তেওঁ স্বৰাজোত্তল কালৰ প্ৰথমগৰাকী ভাৰতীয় এথলীট ৰূপে পৰিগণিত হয় 1900 চনত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰিটিছ মূলৰ নৰমান প্ৰিটছাৰ্ডে এই সফলতা অৰ্জন কৰিছিল 200 মিটাৰ আৰু 200 মিটাৰ হাৰ্ডলছত তেওঁ পদক অৰ্জন কৰিছিল কিন্তু স্বাধীনতাৰ পিছত মনু ভাকেৰে ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে পেৰিছ অলিম্পিকত মনু ভাকেৰৰ পিছতেই স্বপ্নীল কুশালে শ্বুটিঙত পুনৰ এটা ব্ৰঞ্জৰ পদক লাভ কৰে 50 মিটাৰ ৰাইফল 3 পজিশ্যন ইভেণ্টত তেওঁ ভাৰতলৈ কঢ়িয়াই আনে ব্ৰঞ্জৰ পদক মনু ভাকেৰ আৰু স্বপ্নীল কুশালেৰ পিছত ভাৰতীয় হকী দলে লাভ কৰে ব্ৰঞ্জৰ পদক টকিঅ' অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু এইবাৰো ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনক 2-1 গলত হৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতীয় হকীৰ সেই সোণালী ইতিহাস পুনৰ ঘূৰি অহাৰ যেন পথ মুকলি কৰিলে ভাৰতীয় হকীৰ প্ৰাচীৰ বুলি খ্যাত পিয়াৰ শ্ৰীজেছৰ প্ৰদৰ্শন আমি ক'বই লাগিব পিয়াৰ শ্ৰীজেছে এইবাৰ অলিম্পিকৰ লগে লগে তেওঁ বিদায় জনালে হকীক কিন্তু ভাৰতীয় হকীৰ অন্যতম শ্ৰেষ্ঠ গ'লৰক্ষক হিচাপে তেওঁৰ নাম সদায় স্মৰণীয় হৈ থাকিব অধিনায়ক হৰমনপ্ৰীত সিঙৰ প্ৰদৰ্শন অমিত ৰহিদাস তাৰকা খেলুৱৈসকলৰ প্ৰদৰ্শনে এইবাৰ ভাৰতীয় হকীক পুনৰুজ্জীৱিত কৰিলে বুলি ক'ব পাৰি খুব সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছতো কিন্তু ব্ৰঞ্জৰ পদকে লাভ কৰিলে তথাপিও এয়া যেন এক ইতিবাচক আৰম্ভণি বুলি ক'ব পাৰি 52 বছৰ পিছত ভাৰতে এইবাৰ অষ্ট্ৰেলিয়াক অলিম্পিকৰ হকীত পৰাভূত কৰে নিশ্চয় এয়া সুখবৰ তাৰ পিছত গোল্ডেন বয় ভাৰতীয় এথলেটিক্সৰ গোল্ডেন বয় নীৰজ চোপ্ৰা 2023 চনৰ টকিঅ' অলিম্পিকত 7 আগষ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল জেভলিন থ্ৰ'ত এইবাৰো সমগ্ৰ ভাৰতে আশা কৰিছিল যে তেওঁ স্বৰ্ণ পদক আনিব শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ পিছতো কিন্তু ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় তথাপি আমি নীৰজ চোপ্ৰাক লৈ গৌৰৱান্বিত দুখনকে অলিম্পিকত একেৰাহে এথলেটিক্সত এবাৰ স্বৰ্ণ এবাৰ ৰূপৰ পদক পোৱাটো সহজ কথা নহয় নীৰজ চোপ্ৰাই ভাৰতীয়ক আকৌ এবাৰ গৌৰৱান্বিত কৰিলে তাৰ পিছত আমি নাম ল'ব লাগিব এইবাৰ পেৰিছ অলিম্পিকত যিয়ে অন্তিমটো পদক পাই আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে তেওঁ আমি যে আৰম্ভণিতে কৈছিলোঁ 11 বছৰ বয়সতে পিতৃ মাতৃক হেৰুওৱা সেই খেলুৱৈজন হৈছে অমন শেহৰাৱত
57 কেজি ফ্ৰী ষ্টাইল শাখাত তেওঁ এইবাৰ ব্ৰঞ্জৰ পদক লাভ কৰে। আৰু লক্ষণীয়ভাৱে তেওঁ নিজৰ গুৰু, নিজৰ মেণ্টৰ বুলি যাক ভাবে ৰবি কুমাৰ দাহিয়া, আন এজন অলিম্পিক পদকপ্ৰাপ্ত খেলুৱৈ ৰবি কুমাৰ দাহিয়াক এইবাৰ কোৱালিফাইং ৰাউণ্ডত পৰাভূত কৰি তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল 57 কেজি শাখাত আৰু ব্ৰঞ্জৰ পদক লৈ তেওঁ দেশলৈ উভতি আহে। আৰু তেওঁ পৰিগণিত হয় য়ংগেষ্ট ইণ্ডিয়ান অলিম্পিয়ান মেডেলিষ্ট। তেওঁ পদকপ্ৰাপ্ত আটাইতকৈ কনিষ্ঠ ভাৰতীয় অলিম্পিয়ান হিচাপে পৰিগণিত হয়। 21 বছৰ 24 দিন বয়সত তেওঁ এই সফলতা অৰ্জন কৰে। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে PV সিন্ধুক। এনেদৰে 6টা পদকেৰে এইবাৰ অভিযানৰ অন্ত পৰিল পেৰিছ অলিম্পিকত। সামগ্ৰিকভাৱে ভাৰতে এইবাৰ পদক তালিকাত 71 সংখ্যক স্থানতে ক্ষান্ত থাকিবলগীয়া হয়। আৰু অলিম্পিক ইতিহাসত ভাৰতে পদকৰ সংখ্যা বৃদ্ধি কৰে 41টালৈ। এই 41টাৰ ভিতৰত আছে 10টা স্বৰ্ণ পদক, 10টা ৰূপৰ পদক আৰু 21টা ব্ৰঞ্জৰ পদক। 10টা স্বৰ্ণ পদকৰ ভিতৰত 8টাই আহিছে হকীৰ পৰা আৰু 2টা ব্যক্তিগত ইভেণ্টত। এটা লাভ কৰিছিল শ্বুটিঙত অভিনৱ বিন্দ্ৰাই, আনটো লাভ কৰিছে নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত। এইবাৰ পেৰিছ অলিম্পিকতো কিন্তু বহুকেইটা কমেও 6টা পদক আমি লাভৰ পৰা কিছু দূৰত থাকি যাবলগীয়া হ'ল। অকণমানৰ কাৰণে আমি ব্যৰ্থ হ'বলগীয়া হ'ল। আচলতে 4ৰ্থ স্থানত থাকিল আমাৰ ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ। তাৰ ভিতৰত আমি বেডমিণ্টনত লক্ষ্য সেনৰ দুৰ্দমনীয় প্ৰদৰ্শনৰ কথা ক'বই লাগিব। অৰ্জুন বাপুতা, তাৰপিছত মীৰাবাই চানু, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা মীৰাবাই চানুৰ নামো আমি ক'ব লাগিব। আৰু শেষত ভিনেছ ফোগাটৰ যি ট্ৰেজিক বিদায়, সেই কথাও আমি উল্লেখ কৰিবই লাগিব। 50 কেজি শাখাত নিশ্চিত পদক জয়ৰ দিশত আগবঢ়াৰ পিছতো 100 গ্ৰাম ওজন বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক অযোগ্য ঘোষণা কৰা হয়। ক্ৰীড়া আদালতত আবেদন কৰাৰ পিছতো সুফল নাহিল আৰু ইতিমধ্যে তেওঁ চিৰবিদায় জনাইছে ৰেছলিঙক। যি নহওক, মিক্সড অৰ্থাৎ মিশ্ৰিত এইবাৰ আছিল ভাৰতৰ প্ৰদৰ্শন আৰু এনেদৰেই অভিযানৰ অন্ত পৰিল ভাৰতৰ পেৰিছত। নিশ্চয় নতুন উদ্যমেৰে, নতুন ধৰণে 2028 লছ এঞ্জেলেছ অলিম্পিকত পুনৰ ভাৰতে অভিযান আৰম্ভ কৰিব নতুন সম্ভাৱনাৰে। ইয়াতেই আজিৰ প্ৰজ্ঞাৰ এই খণ্ডৰ সামৰণি পেলাইছোঁ। নতুন খণ্ডত পুনৰ এটা নতুন বিষয় লৈ আপোনালোকৰ সৈতে লগ পাম। তেতিয়ালৈ দীপাংকৰ কৌশিকক বিদায় দিয়ক। ধন্যবাদ।